হেল্ল' এভৰিৱান, মই সীমাগু ব্লগছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোক সকলোলৈকে কাতি বিহু বহুত ওলগ জনালোঁ। আৰু আপোনালোকে সকলোৱে চাগে কাতি বিহু পাতিছে। আজি ময়ো সেইভাৱে ভাবিলোঁ চৌকাটো অকণমান মুচি লওঁ, আৰু ডিঙিত অকণ লৈ পেলাই মই চৌকাটো মুচি ল'লোঁ। আৰু ভাবিলোঁ আপোনাক ফুলনি বাৰীখন দেখুৱাওঁ কেনেকুৱানো, আৰু ফুলটো চব ইমান ধুনীয়াকৈ ফুলি আছে। আৰু এদিন নিশ্চয় আপোনালোকক মোৰ ফুলনি বাৰীখন দেখুৱাম। আৰু মই গা পা ধুই ৰেডি হৈ ল'লোঁ। ভাবিলোঁ নাৰিকল লাডুকে কেইটামান বনাওঁ বিহু বুলি। আৰু নাৰিকলখিনি ধুনীয়াকৈ চুজি অকণি ধুনীয়াকৈ বনাই ল'লোঁ। আৰু পূজাৰ বস্তুখিনি ভালকৈ ধুই ল'লোঁ। আৰু পূজা বুলি ঘৰখনটো অকণমান চাফা কৰিবই লাগিব। আৰু মানি প্লেণ্টজোপা আপোনালোকক দেখুৱাইছোঁ, চাওক ঘৰৰ ইমান ধুনীয়াকৈ ফুলি আছে। আৰু এই ফুলবিলাক অকণমান দেখাই দিলোঁ। প্ৰসাদখিনি তিয়াই ল'লোঁ এইফালে। যিহেতু কাতি বিহু বুলি আৰু কিবা এটাতো বনাবই লাগিব। সেইবাবে ভাবিলোঁ নিমকি আৰু পিঠা কিবাকিবি এনেকৈয়ে বনাওঁ আৰু আপোনালোককো দেখুৱাওঁ। আৰু নিমকিখিনি বহুত ধুনীয়া হৈছিলে খাবলৈ। পিঠা কেইটামান বনালোঁ, পিঠাগুড়ি অলপ ভাবিছিলোঁ পকা মিঠৈ বনাম, কিন্তু বনোৱা নহ'ল। আৰু পোৱালিটোৱে আমাৰ ধূনা দিয়া ভিডিঅ' কৰিলে, চাওক। আৰু এয়া অমিতাৰ চাকি ৰেডি হৈ গ'ল। আৰু বাহিৰলৈ চাওক, এয়া নজনটো ধুনীয়াকৈ ওলাই আছে। চাকি গছ জ্বলাই ল'লোঁ। আৰু কাতি বিহুত এইদিনা আৰু অমিতাৰহে চাকি দিয়ে বোলে, দিব লাগে। আৰু সেইবাবে মই অমিতাকে চাকি দিলোঁ, অমিতাৰ চাকি। ধুনীয়াকৈ চাকি গছ জ্বলাই ল'লোঁ। জ্বলাই পেলাই চাওক চৌকা যে মুচিছিলোঁ তাতো এগছি চাকি দিলোঁ। আৰু দি পেলাই ধূপ ধূনা জ্বলালোঁ। জ্বলাই কিনি মই ভাবিলোঁ আপোনালোকক মই কেনেকৈনো শৰাই সজাওঁ তুলসী তলত, সেয়া অকণমান শ্বেয়াৰ কৰোঁ। আৰু যিহেতু মই শৰাই সজাই ভাল লাগে সৰুৰ পৰাই। কাতি বিহুত যে মই শৰাই সজাবলৈ একদম আগবাঢ়োঁ। আমাৰ ঘৰত 3টা ল'ৰা ছোৱালী, তাৰ ভিতৰত মই ছোৱালী এজনীয়ে। মই সদায় এনেকৈ দাদাহঁতক নিদিওঁ আৰু ময়ে আগবাঢ়ি যাওঁ। আৰু ভাবিলোঁ আপোনালোককো দেখুৱাওঁ শৰাই মই সজাব পাৰিছোঁনে, কমেণ্টত জনাবচোন। ধুনীয়াকৈ এনেকৈ সজাই দিলোঁ। আৰু তামোলো দিলোঁ, তামোল দিলোঁ ধুনীয়াকৈ এনেকৈ সজাই কৰি দিলোঁ। তাতে এখন ধুনীয়াকৈ পাত কাটি দিছোঁ। পাতখন একদম ধুনীয়াকৈ কাটি পেলাই এনেকৈ ঢাকি দিছোঁ। মোৰ খুব চখ এনেকৈ শৰাই সজাই পেলাই দিয়াটো মোৰ খুব ভাল লাগে। আৰু লক্ষী পূজা হওক কাতি বিহু হওক মই এনেকৈ শৰাই সজাই খুব ভাল পাওঁ। আৰু ভাবিলোঁ আপোনালোককো দেখুৱাওঁ। শৰাই সজাই হৈ গ'ল। অকণমান সেৱা কৰি মেলি এনেকৈয়ে ধুনীয়াকৈ মই কাতি বিহু পাতিলোঁ। আৰু ভিডিঅ'টো চাই ভাল পালে আপোনালোকে শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু বেল আইকনটো টিপি দিব। আৰু বাহিৰৰ পৰিৱেশ অকণমান দেখাওঁ বুলি ভাবিলোঁ। চব আন্ধাৰ হৈ আছে। আৰু মোৰ প্ৰসাদ ৰেডি হৈ গ'ল। আৰু যি বনাইছিলোঁ সকলোখিনি দিলোঁ। আৰু আপোনালোকক আকৌ এবাৰ কাতি বিহু ওলগ জনালোঁ। সুস্থ থাকক, সদায় ভালেই থাকক। এনেকৈ যাতে পূজা আৰু কাতি বিহু সকলো পালন কৰি থাকিব পাৰোঁ।